সরবরাহ বিহু প্রেমিয়ার্স আমার যদিও আমার ভোগালীৰ কিবা কণ্টেক্ট আছে উদ্বোধন কৰিব দেখা পাইছে আমাৰ সকলোৰে আমাৰ মাজত আহি আমাৰ একেবাৰে ওচৰৰ জীয়ৰী বৰ্তমান যোৰহাটৰ বাসিন্দা ৰিংকি বৰা আমাৰ মাজত উপস্থিত হৈছে। মই আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক সৰস্বতী বৰুৱা আমাৰ মই ৰিংকি বৰা এই যি আজি ৭৭তম ভোগালী সন্মিলনৰ আজি এই ডেৰগাঁৱৰ লঠা গাঁৱত আচলতে মোৰ নিজৰ ঠাই ইয়াত যি অনুষ্ঠিত কৰা হৈছে ভোগালী এলিশা আজি ৭৭তম নহয় জানো ৭৭তম ভোগালী এলিশাত মই নিজকে আচলতে অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে বহুত যথেষ্ট ধন্য জ্ঞাপন কৰিছোঁ। আৰু এই আজি অনুষ্ঠানটি যিমান কেইজন কৰ্মকৰ্তা আছে পোনপ্ৰথমে মই তেখেতসকল আটাইলৈকে মই মোৰ সেৱা জনালোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মই আবু হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আজি আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলে আৰু কৰ্মকৰ্তাসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি অৰুণা আপুনি ইয়াত উপস্থিত হৈছে ইমান ঠাণ্ডাৰ মাজতো আপোনালৈ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিলোঁ সমূহ কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা। ইয়াত হৈ পেলাই কেনেকুৱা লাগিছে আপোনাৰ মন্তব্যটো জনালে ভাল লাগিব। তাৰপিছত আমি সাংস্কৃতিক সন্ধিয়া সম্বৰ্ধনা জনাব। প্ৰথমতে মই অৰুণ হাজৰিকাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যজিৎ দত্ত ডাঙৰীয়াই। মই তেখেতক মঞ্চলৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। সত্যজিৎ দত্ত ডাঙৰীয়া এখনি ফুলাম গামোচাৰে আমাৰ অসমীয়াৰ গৌৰৱ, অসমীয়াৰ চিনাকি গামোচা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সত্যজিৎ দত্ত ডাঙৰীয়াই। এটা হাত চাপৰি আকৌ পুনৰবাৰ মই বিচাৰিছোঁ, ধন্যবাদ। আৰু তেখেতক এখন সফুৰা প্ৰদান কৰিব বীৰেণ হাজৰিকা ডাঙৰীয়া, উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া বীৰেণ হাজৰিকা। মই তেখেতক মঞ্চলৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতে এখন সফুৰে সম্বৰ্ধনা জনাব অৰুণ হাজৰিকা দিব। পুনৰবাৰ এটি হাত চাপৰি, আপোনালোকৰ হাত চাপৰি কিন্তু আমাৰ বাবে আশীৰ্বাদ তথা মৰম। ধন্যবাদ। পুনৰবাৰ মই অনুৰোধ জনাইছোঁ প্ৰজ্ঞা সুন্দৰ হাজৰিকা ডাঙৰীয়া, তেখেতে এটি যাত্ৰীৰে সম্বৰ্ধনা জনাব অৰুণ হাজৰিকা দিব। সকলোৰে আদৰৰ জাতিয়ে সম্বৰ্ধনা জনাইছে প্ৰজ্ঞা সুন্দৰ হাজৰিকা ডাঙৰীয়াই। সকলো ৰাইজক মোৰ ফালৰ পৰা প্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী মাহ আচলতে মই ভাবোঁ যে ভোগালী এমাহ নহয়, মনত উদ্যম থাকিলে, মনত জোৰ থাকিলে গোটেই বছৰটোৱেই ভোগালী হৈ থাকিব পাৰে আৰু সেই উদ্যমেৰে আমাৰ অসমীয়াৰ জাতীয় যিটো কৃষ্টি আজি মই ভাবোঁ এই ৰথা গাঁৱত তাৰে এটা জ্বলন্ত প্ৰমাণ। ৭৭ বছৰ একেৰাহে এই ঠাণ্ডাৰ সাধাৰণতে ভোগালী উৎসৱ খুব কম পাতে, কিহে নিচিনা হৈছে নিশা আজি ভোগালী নিশা আপোনালোকে ইয়াত উদযাপন কৰিব। এই সকলো ইয়াত সদস্য আছে, আমাৰো আছে ইয়াতে তেখেতৰ মই বৰ ভাল পাইছোঁ। ইয়াত এই গাঁওখন বৰ মেধাৱী গাঁও, মই চিনি পাওঁ। মোৰ বৰ বেছি দূৰৰ নহয়, মোৰ জন্ম কিন্তু মিছামৰা হাবিগাঁৱতহে হৈছিলে, ঘৰ বোকাহাটত। গতিকে ময়ো কাষৰীয়ে, ময়ো ইয়াৰে হাৱা পানী অকণমান আছে। লাল চাহৰ লগত এতিয়াও মই গুড়হে খাওঁ, চেনি নাখাওঁ। ঐ পূবে প্ৰণাম কৰোঁ গোসাঁই থাপনা, ঐ পশ্চিমে প্ৰণাম কৰোঁ ডেৰগাঁৱৰ থানা, ঐ উত্তৰে প্ৰণাম কৰোঁ গৰু গোহালি, দক্ষিণে প্ৰণাম কৰোঁ বেগুনি পোৱালি, ঐ সভাৰ মাজে প্ৰণাম কৰোঁ জ্যেষ্ঠজনক আগতে প্ৰণাম কৰি লৈছোঁ। ঐ সভাৰ মাজে প্ৰণাম কৰোঁ, ঐ সভাৰ মাজে প্ৰণাম কৰোঁ বগী বগী চাই, ঐ সভাৰ মাজে প্ৰণাম কৰোঁ বগী বগী
চাই ঐ থাকিবা মোক মাজে মাজে চকু টিপি আই ঐ চকু টিপি আই ঐ চকু টিপি আই উপায় নাই ভাল নাই দৌৰণ নাই এতিয়া মোৰ মহাপুৰুষ বৰ ভাল পাওঁ ৰং ৰহস্যাই ভাল লাগে কিন্তু এইকাৰণে বেছি ভাল লাগে আপোনালোকৰ দৰে ৰাইজখন মোৰ সোঁৱে বাৱে আগে পিছে সকলোতে বেৰি থকাৰ কাৰণে মই ভাল পাওঁ আপোনাৰ সেইটোৱে মই নিজে গৌৰৱ অনুভৱ কৰোঁ যে মই ডেৰগঞা যে মই বোকাখতীয়া যে মই অসমীয়া বুলি মই নিজে গৌৰৱ সেইকাৰণেহে অনুভৱ কৰোঁ সেইটোৱে লাগিছিল ঐ আচলতে ইমান দিনহে ল'ৰা ছোৱালী হ'ব লাগিছিল আচলতে ইমান দিনে বিয়া পাতিব লাগিছিল আচলতে ইমান দিনে ল'ৰা ছোৱালী হ'ব লাগিছিল আচলতে এতিয়াও যৌৱন মাতি দিয়া নাই চিনিকেইডাল পকিলেও চকু পাৱাৰ কমিলেও মন পাৱাৰ কমা নাই আচলতে তলে তলে চাই আছিলো ছোৱালী পিছে বহুতৰে ভিতৰি ভিতৰি নানানো কেলেংকাৰী নানানো কেলেংকাৰী